তাৰ পিছত তৃতীয় গৰাকীয়ে ক'লে, দেউতা, অন্নতটো পোক লাগি যাব। আপুনি এটা কাম কৰক, এটা বৃহৎ অট্টালিকা বিচাৰক, যিটোত গোটেই জীৱন আমাৰ ল'ৰা ছোৱালীয়ে আৰামত কটাব পাৰিব। মহাজনে ক'লে, ঠিক আছে। মহাজনৰ চতুৰ্থ গৰাকী বোৱাৰী চুপচাপ এটা চুকত বহি আছিল। যেতিয়া মহাজনে তেওঁৰ ফালে চালে, তেওঁ ক'লে, মইনো কি ক'ম, মইতো সৰু। তেতিয়া মহাজনে ক'লে, তুমি সৰু, কিন্তু তুমি বুদ্ধিয়, তোমাৰতো কোৱা। তেতিয়া সৰু বোৱাৰীয়ে ক'লে, দেউতা, আমিতো মাক যোৱাৰ পৰা ৰখাব নোৱাৰো। আপুনি মাক ক'ব, মা, আপুনি আমাক এটাই বৰদান দি থৈ যাওক, যাতে যিমানেই দৰিদ্ৰতা আহি নাযাওক কিয়, যিমানেই নিৰ্ধনতা নহওক কিয়, আমাৰ 4 গৰাকী বোৱাৰীৰ মাজত যাতে প্ৰেম কেতিয়াও কম নহয়। আমি সদায় ইটোৱে সিটোৰ সাৰথি হওঁ আৰু সদায় ইটোৱে সিটোৰ কামত আহোঁ। মাত্ৰ এইটো বৰদানে বিচাৰিব। মহাজনেও ক'লে, ঠিক আছে। পিছদিনা ৰাতি মা লক্ষ্মী আহি মহাজনক ক'লে, ঠিক আছে মহাজন, তেনেহ'লে মই এতিয়া যাওঁ। মহাজনে ক'লে, বৰদানৰ কথা হৈছিল মা। মা লক্ষ্মীয়ে ক'লে, ঠিক আছে, কোৱা কি বৰদান লাগে। মহাজনে ক'লে, মা, আপুনি যাব ওলাইছে, আমিতো ৰখাব নোৱাৰো। আপুনি আমাক এটাই বৰদান দি থৈ যাওক, যাতে আমাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম বৰ্তি থাকে আৰু আমাৰ 4 গৰাকী বোৱাৰীৰ মাজত যিমান নিৰ্ধনতা আহিলেও প্ৰেম যাতে কম নহয়। মা লক্ষ্মী মহাজনৰ কথা শুনি আচৰিত হৈ গ'ল। তেওঁ ক'লে, এয়া তুমি কি বিচাৰিলা? তেতিয়া মহাজনে ক'লে, কিয় মা, কি হ'ল? মা লক্ষ্মীয়ে ক'লে, য'ত প্ৰেম থাকে, আদৰ থাকে, তাত নাৰায়ণৰ বাস হয়, আৰু য'ত নাৰায়ণ থাকে, তাতে লক্ষ্মীও থাকিব লাগে। তেতিয়া মহাজনে সুধিলে, মা, আপুনি ক'ত ক'ত থাকে? মা লক্ষ্মীয়ে ক'লে, য'ত ডাঙৰক শ্ৰদ্ধা ভক্তি কৰা হয়, গুৰুক সন্মান কৰা হয় আৰু বাণীৰ সভ্যতা থাকে, সেই ঘৰ মই কেতিয়াও ত্যাগ নকৰোঁ। লাগিলে পইচাই কম থাকক, দুখীয়াই হওক, পৰিয়ালৰ সদস্যৰ মাজত মিলাপ্ৰীতি যেন সদায় থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।